আমি আজি প্ৰমাণ কৰিব লাগে ৰুটটো অপৰিমেয়। ৰুটটো অপৰিমেয় বুলি প্ৰমাণ কৰিবলৈ যাওঁতে আমি ডাইৰেক্ট প্ৰমাণ কৰিব নোৱাৰোঁ। গতিকে আমি কি কৰোঁ, যদি সম্ভৱ আমি ওলোটা ফালে যাওঁ, মানে আমি এনেকুৱা ধৰি লওঁ যিটো চৰ্ত আচলতে সত্য নহ'ব, তেতিয়া আমি ক'ব পাৰিম এইটো এনেকৈ ধৰিব নোৱাৰি। এতিয়া কথাটো হ'ল আমি ধৰি ল'লোঁ যদি সম্ভৱ। ষ্টাৰ্ট কৰিম কেনেকৈ, যদি সম্ভৱ বা যদি সম্ভৱ ধৰা হ'ল ৰুটটো ইকুৱেল টু a/b, মানে পৰিমেয় সংখ্যা বুলি ধৰি লোৱা হৈছে। এইটো ৰুটটো আমি দেখুৱাব লাগে অপৰিমেয়, কিন্তু ধৰি লৈছোঁ পৰিমেয়। এইটো পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যাৰ সংজ্ঞা মতে যদি আমি এনেকৈ লিখোঁ a/b, তেতিয়াহ'লে ইয়াত a আৰু b সহমৌলিক হ'ব লাগিব। সহমৌলিক অৰ্থাৎ a আৰু b ৰ উমৈহতীয়া উৎপাদক একো নাই, মানে সহমৌলিক। ধৰা 5, 12, এইটো 5 আৰু 12 সহমৌলিক। 12টো মৌলিক সংখ্যা নহয়, কিন্তু 5ৰে এইটো হৰণ নাযায়, উমৈহতীয়া উৎপাদক নাই, গতিকে এইটো কোৱা হয় সহমৌলিক বুলি। তো আমি দেখিলোঁ a আৰু b লিখিলোঁ ইয়াত সহমৌলিক বুলি। তেতিয়াহ'লে আমি পিছৰ ষ্টেপটো কি হ'ব, এই বিটোৰে পূৰণ কৰি দিলোঁ। এফালে b ৰুটটো হৈ গ'ল a, দুইফালে বৰ্গ কৰি দিলোঁ। b স্কুৱেৰ আহিলে b ৰ বৰ্গ, ৰুটটো আৰু বৰ্গ 2 থাকিলে ফালে হৈ গ'ল a ৰ বৰ্গ a স্কুৱেৰ। এইটো আমি সমীকৰণ নম্বৰ এটা দি লৈছোঁ 1। তো আমি এনেকুৱাকৈ পালে আমি দেখিলোঁ যে a স্কুৱেৰ 2 এটা লগ লাগি আছে, গতিকে a স্কুৱেৰৰ এটা উৎপাদক হ'ল 2 এটা উৎপাদক। মানে এনেকৈ লিখিব পৰা হ'লে আমি লিখিব পাৰোঁ যে 2 এটা উৎপাদক। যদি আমি ধৰা 5b স্কুৱেৰ এনেকৈ পাওঁ, তেতিয়াহ'লে 5 এটা উৎপাদক হ'ব তাত। সেই ক্ষেত্ৰত 5b স্কুৱেৰ আমি এনেকৈ পালে, তো যদি ৰুট 5 অপৰিমেয় বুলি দেখুৱাব লাগে, তেতিয়াহ'লে আমি সেইটো 5 আহিব। ঠিক একে নিচিনাকৈ ৰুট 3 যদি অপৰিমেয় দেখুৱাব লাগে কেতিয়াবা, তেতিয়াহ'লে আমি ৰুট 3 পাম ইয়াত। তো একে ছিষ্টেমত গৈ থাকিব, যিকোনো সংখ্যা আমি এনেকৈ কৰিব পাৰিম। এতিয়া আমি ইয়াত পালোঁ কি a স্কুৱেৰৰ এটা উৎপাদক 2, গতিকে যদি বৰ্গটোতে এটা উৎপাদক 2 হয়, তেতিয়াহ'লে সংখ্যাটোতো এটা উৎপাদক 2 হ'ব। যেনে 16ৰ বৰ্গমূল ল'লে 4 আহে, তো এটা উৎপাদক 2 আহিলে তাৰ বৰ্গমূলটোতো 2 এটা উৎপাদক আহিলে, তেনেকুৱা হয়। তো গতিকে লিখিলোঁ আমি 2 এটা যিহেতু উৎপাদক, a ইকুৱেল টু টুৱাইচ c বুলি লিখিলোঁ, মানে যুগ্ম সংখ্যা এইটো। তো আকৌ বৰ্গ কৰি দিলোঁ। বৰ্গ কৰি এইটো বৰ্গ কৰি নলৈ আমি ইয়াত মানটো বহালেও হ'ব। 1ত আমি বহাই দিলোঁ 2b স্কুৱেৰ আছিলে, a স্কুৱেৰৰ সলনি a ৰ জেগাত কি বহালোঁ, এইটো বহাই দিলোঁ, এইটো 2c। তেতিয়া বৰ্গ কৰিলে 4c স্কুৱেৰ হ'ব। তো b স্কুৱেৰ ইকুৱেল টু 2c স্কুৱেৰ আহিলে। তো এতিয়া আমি দেখিলোঁ কি ইয়াতো এই 2টো এনেকৈ থকাৰ লগে লগে b স্কুৱেৰৰ এটা উৎপাদক হৈ গ'ল 2, b ৰো এটা উৎপাদক হ'ব 2। এতিয়া আমি কি দেখিলোঁ, ওপৰত a ৰো এটা উৎপাদক 2 আহিলে, এইটো 2, b ৰো এটা উৎপাদক 2 আহিলে, এইটো 2। তাৰমানে আমি যিটো ধৰি লৈছিলোঁ a আৰু b এনেকৈ, তো সহমৌলিক বুলি, আচলতে এইটো সহমৌলিক তেতিয়াহ'লে নহয়, আমি এইটো ধৰিব নোৱাৰোঁ। অৰ্থাৎ ৰুটটো কেনট বি ৰিটেন, মানে এনেকৈ লিখিব নোৱাৰোঁ, a/b বুলি লিখিব নোৱাৰোঁ, কাৰণ এই দুটা সহমৌলিক নহয়। গতিকে ৰুটটো অপৰিমেয়। তো এনেকৈ আমি ৰুট 3, ৰুট 5 এইবোৰ আমি কৰিব পাৰোঁ, যিয়ে নাহক। তো এইখিনিয়ে আছিলে আজিৰ কাৰণে।